उदालगुरियाव द्रौपदी मुर्मु बिथांखौ बरायनाय हाबाफारि लादों। दिनै उदालगुरि जिल्ला बेरगाव साब डिभिजन LOBC डेभेलपमेन्ट बर्डआ दाखालि बावैसो भारतनि हादरगिरिनि मासियाव NDA सरकारनिफ्राय बिथां श्रीमती द्रौपदी मुर्मुआ नमिनेशन लाइ गथायनायखौ बरायदों। बिथांमोना बुंथिबावदों दि बिथां गेदेमाजोआ जोंनि हादरनि थागिबि सुबुंफोरनि मोजां खामानि मावगोन होनना। लोगोसे बे हाबाफारियावनो बाहागो लायो बेरगाव साब डिभिजननि चेयारमेन मनोज ताती, उदालगुरि आसा आफादनि आफादगिरि रबिन गवाला, उदालगुरि ATTSA नि आफादगिरि दीप ताती आरो ओनसोलनि रायजो राजाफ्राबो बे हाबाफारियावनो बाहागो लाफैयो। ভাৰতবৰ্ষত যেহেতু দ্ৰৌপদী মুৰ্মুক যেহেতু নমিনেশ্যন দিছে, মই সকলো জনগোষ্ঠীক মই আপিল কৰিব বিচাৰিছোঁ যাতে চবেই যাতে বাইদেউজনীক সঁহাৰি জনায়, তেখেতক ছাপোৰ্ট কৰে। কিহৰ কাৰণে বাইদেউ অকল এটা জনগোষ্ঠীৰ কাৰণে ৰাষ্ট্ৰপতি হ'ব যোৱা নাই, সকলো জনগোষ্ঠীৰ কাৰণে যাতে ৰাষ্ট্ৰপতি হ'ব গৈ আছে, যাতে চবেই যাতে মই অনুৰোধ কৰিছোঁ আমাৰ ভেৰগাঁও চাব ডিভিজন OBC বৰ্ডৰ ফালৰ পৰা মই সকলোকে আহ্বান জনাইছোঁ যাতে বাইদেউক যাতে চবেই সঁহাৰি লয়। আগন্তুক যেটো ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'বলৈ গৈ আছে, তেনে ক্ষেত্ৰত আমাৰ আগন্তুক ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে আমাৰ দ্ৰৌপদী মুৰ্মু বাইদেউক NDA চৰকাৰে, নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰাৰ্থী হিচাপে, ৰাষ্ট্ৰপতি প্ৰাৰ্থী হিচাপে যিটো নমিনেশ্যন দিছে, আমি গোটেই ভাৰতবাসী হয়, ভাৰতবাসী আমাৰ যিখিনি আমাৰ আদিবাসী জনগোষ্ঠীৰ বাহিৰ যিখিনি জাতি জনগোষ্ঠীৰ লোকসকল আছে, সকলোৱে আমি আনন্দত আছোঁ আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ। কিয়নো বহু বছৰৰ মূৰত ক'ব লাগিব যে এজনী আদিবাসী মহিলাক, আদিবাসী সান্তালী মহিলাক ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে, কোনো সৰু মৰু পদবী নহয়, ভাৰতৰ এক সন্মান যিটো ৰাষ্ট্ৰপতি হিচাপে মনোনীত দাখিল কৰিবলৈ এখন সুযোগ দিছে নৰেন্দ্ৰ মোদী চৰকাৰে। আমি নৰেন্দ্ৰ মোদী চৰকাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি দ্ৰৌপদী মুৰ্মু বাইদেউলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ আগন্তুক দিনত ভাৰতৰ ৰাষ্ট্ৰপতি হয় নট অনলি ফৰ আদিবাসী জনগোষ্ঠী, ভাৰতবৰ্ষত থকা সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকসকলক তো সমান চকুৰে চাই ভাৰতবৰ্ষক এক অন্যতম ৰাষ্ট্ৰ হিচাপে গঢ়িবলৈ তেওঁ যাতে নিজৰ কৰ্মৰ দক্ষতাৰ জৰিয়তে দেখিবলৈ পায়, আমি তেখেতৰ ওপৰত আমি এইখিনি আশা ৰাখিছোঁ। কিয়নো ৰাষ্ট্ৰপতি এজন হৈছে দেশৰ মূল ভেটি আৰু তেওঁৰ দ্বাৰাই গোটেইখিনি দেশৰ উন্নতি প্ৰগতিৰ আমি আশা কৰিব পাৰিম, শান্তিৰ আমি আশা কৰিব পাৰিম। গতিকে কোনো সৰু মৰু পদবী নহয়। গতিকে ইমান ডাঙৰ পদবীত তেওঁক অধিষ্ঠিত হোৱাৰ কাৰণে যি হিচাপে তেওঁক মনোনীত দাখিল কৰিছে, খুব এটা আমি আশাবাদী তেওঁ আগন্তুক দিনতে ৰাষ্ট্ৰপতি হ'ব বুলি আমি এটা আশা ৰাখিছোঁ। গতিকে তেওঁ ৰাষ্ট্ৰপতি হয় যাতে ভাৰতবৰ্ষৰ সকলো জাতি ধৰ্মৰ লোকসকলক যাতে সমান দৃষ্টিৰে চাই ভাৰতবৰ্ষখনক আকৌ আগুৱাই লৈ যাব যাতে কাম কৰিব পাৰে, আমি তেখেতক আহ্বান জনাম। কিয়নো আমি এক জনগোষ্ঠীয় লোক হিচাপে আমি যি হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ, সকলোৱে গৌৰৱ অনুভৱ কৰিব লাগে। এইকাৰণে কৰিব লাগে যে তেওঁ এজন দক্ষতাশীল ব্যক্তি হিচাপে সকলোৱে মানিব লাগে। কোনো आर्ट्स आरो साइन्स फरायग्राफोरनि थाखाय मोजां खौरां। 2022-2023 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि थुक्राझार JD विलियम्स हायर सेकेन्डारि स्कुलाव
HSLC आनजाद उथ्रिसारफोरनि हायर सेकेन्डारि सेथि बोसोर थाखोनि थाखाय मुं थिसननाया सोलिगासिनो दं। गोजौ सोलोंथाइ लानाय, रोंगौथि गोनां आरो मोजां फोरोंथाय होनो हानाय फोरोंगिरिफोरनि गेजेरजों बे फरायसालियाव सोलोंथाय होनाय जायो। बे फरायसालियाव आलादा हौवासा आरो हिन्जावसाफोरनि थाखाय हस्टेलनि खाबु दं। गोग्गो आरो गुन गोनां सोलोंथाय लानो थाखाय JD विलियम्स हायर सेकेन्डारि स्कुलाव मुं थिसननायनि खाबुखौ लादो। आबुङै मोनथिनो थाखाय जानबुं नम्बराव खौरां ला 99577172276 9706504570936575985